हेलो फ्रेंड्स की खबर मैं आयुष आपलोके चाই আছে ডেকা ক্ৰিয়েশ্যন শকুন্তলা ধাৰাবাহিকৰ যোৱাটো খণ্ডত দেখিবলৈ পাইছিল মৰমীৰ ককায়েক দিগন্তই মায়ালৈ ফোন কৰি লগ ধৰিবলৈ কৈছিল। তাৰ পিছত দিগন্তই মায়াক শকুন্তলাৰ বিৰুদ্ধে বহুতো বুদ্ধি দিয়া দেখিবলৈ পাইছিল। ইফালে আজিৰ খণ্ডটোত মায়াই বিনোদনক শকুন্তলাৰ অতীতৰ কিছুমান কথা কোৱা দেখিবলৈ পাব। আনফালে যোৱাটো খণ্ডত শেৱালিয়ে শংকৰক ফোন কৰিছিল আৰু শংকৰে ফোনটো ৰিচিভ নকৰি কাটি দিছিল। সেইবিলাক কথা শেৱালিয়ে বান্ধৱীৰ আগত কৈ থকা দেখিবলৈ পাব আজিৰ খণ্ডটোত। লগতে শেৱালিয়ে সকলো কথা গম পাব পাৰে শংকৰে শেৱালিক কিয় বাদ দিব খুজিছে। আনফালে মৰমীৰ দাদাক দিগন্তই মায়াক লগ ধৰি বিনোদনৰ পৰা শকুন্তলাক কেনেকৈ দূৰত ৰাখিব পাৰি সেইটো বুদ্ধি দিব পাৰে দেখিবলৈ পাব শকুন্তলা ধাৰাবাহিকৰ আজিৰ খণ্ডটোত। ইফালে বিকিৰ ভনীয়েক প্ৰিয়ংকাই শংকৰৰ লগত বিয়া হোৱা কথাটো দেউতাকৰ আগত ক'ব আৰু দেউতাকে সেই কথাটো মান্তি নহ'ব, কিয়নো প্ৰিয়ংকা হ'ল উচ্চ বংশৰ মানুহ আৰু শংকৰ হ'ল নিম্ন বংশৰ মানুহ, গতিকে সিহঁতৰ লগত খোজ মিলাব নোৱাৰে। সেই কথাটো বুজাই থকা দেখিবলৈ পাব আজিৰ খণ্ডটোত। গতিকে আপোনালোকে শকুন্তলা ধাৰাবাহিকখন চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।